শ্ৰীযুত প্ৰমোদ বড়ো ছাৰক এখন আৰনাইৰে মই আদৰণি জনাবৰ কাৰণে TSP হেল্থক অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ কাৰ্যবাহী সদস্য ৰেওৰা নাৰ্ছিং নাৰ্ছাৰী ছাৰক DPM মুখাদাৰক আৰনাইৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ ছাৰক এখন আৰনাইৰে আদৰণি জনাবলৈ মই DPM অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে আমাৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস ছাৰক এখন আৰনাইৰে আদৰণি জনাবলৈ মই স্বাস্থ্য বিভাগক অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত আছে আমাৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ চৰকাৰী ডাঙৰীয়াক এখন আৰনাইৰে মই আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা কোকৰাঝাৰ সমষ্টিৰ মাননীয় MLA ইস্তাৰী ছাৰক এখন আৰনাইৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ স্বাস্থ্য বিভাগৰ মাননীয় PM ইয়াৰ পিছতে আছে আমাৰ MCLA চলক সিঙে ছাৰক এখন আৰনাইৰে মই আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে MCLA মাধৱ শেট্টি ছাৰক এখন আৰনাইৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে BTC সচিব প্ৰধান কান্তনু গোটেমাই ছাৰক এখন আৰনাইৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী আমাৰ মাজত উপস্থিত আছে MCLA প্ৰদীপ বায়ন ছাৰক তেখেতকো এখন আৰনাইৰে আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা আমাৰ PM ছাৰ ডাক্টৰ ৰুদ্ৰ ছাৰক এখন আৰনাইৰে মই আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। এতিয়া আমাৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এতিয়া আছে আমাৰ মাননীয় কাৰ্যবাহী সদস্য হেল্থৰ ছাৰক তেওঁ মূল্যৱান বক্তব্য আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। हेलो সকলকে নমস্কাৰ। জয় জয়তে আজি এই পবিত্ৰ দিনত আমাৰ বিটিআৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফিচত আয়োজিত এই শুভ উদ্বোধন যিটো ইনগ্ৰেশ্যন বা উদ্বোধন এম্বুলেন্স বাণিজ্য কাৰ্যসূচী, এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ বিটিআৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো স্যার, লগতে উপস্থিত আমার একই টিমর তথা বিটিআরর কার্যবাহী সদস্য মাননীয় শ্রীযুক্ত রেওরেওয়া নার্জিনারি ডাঙরিয়া মহোদয়, উপস্থিত এক্সিকিউটিভ মেম্বার ঘনশ্যাম দাস ডাঙরিয়া মহোদয়, উপস্থিত ইয়াতে আমার বিটিআরর কার্যবাহী সদস্য ধর্মনারায়ণ দাস ডাঙরিয়া, উপস্থিত ইয়াত আমার এক বিটিআর কার্যবাহী সদস্য নীলোৎ সরকারি ডাঙরিয়া, উপস্থিত আমার 30 তথা 30 নম্বর MLA সমষ্টির স্থানীয় বিধায়ক লরেন্স ইসলামী ডাঙরিয়া, লগতে আমার বিটিআৰৰ MCLA সজল সিং ডাঙরিয়া, মাধৱ ছেত্ৰী ডাঙরিয়া আৰু বিটিআৰৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আমাৰ শান্তনু পি গোটমাৰী ডাঙরিয়া। উপস্থিত হোৱা ইয়াতে স্বাস্থ্য বিভাগৰ
কৰ্মচাৰীসকল, আশা বাইদেউসকল, সাংবাদিক বন্ধুসকল আৰু আমাৰ কোকৰাঝাৰৰ স্থানীয় ৰাইজসকল সকলোকে আজি পবিত্ৰ দিনাৰ শুভ উদ্বোধনত সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তো মই বেছিকৈ নকওঁ, কাৰণ আমাৰ টিচাৰ খুব বিজি শিডিউল, ছাৰৰ বহুত প্ৰগ্ৰাম আছে। তো ছাৰে বক্তব্য ৰাখিব, তথাপিও মই হেল্থ ডিপাৰ্টমেণ্টৰ কাৰ্যবাহী সদস্য হিচাপে মই কিছুমান কথা আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। আপোনালোকে ভালদৰে গম পায় যে বিটিআৰত এইবেলি নতুন চৰকাৰ গঠন হৈছে। বিজেপি, ইউপিপিএল আৰু জিএছপি এই তিনিটা দল লগ লাগি পেলাই আমি চৰকাৰ বনাইছোঁ। আৰু আমাৰ এটাই শ্লোগান আছিল, আমাৰ এটাই প্ৰতিশ্ৰুতি আছিল যে পৰিৱৰ্তন। আমি অহা দিনত বা এতিয়া কণ্টিনিউৱাছ যিটো হৈ আছে আমাৰ চৰকাৰৰ যি চলাই আছোঁ, আমাৰ উদ্দেশ্যটো হ'ল কাম কৰা। তো আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমি গাইডেন্স পাই আছোঁ, সেইকাৰণে মই স্বাস্থ্য বিভাগৰ হৈ পেলাই মই সঁচাকৈ আজি সুখী। কাৰণ মই নিজে উপলব্ধি কৰিছোঁ, নিজে ফিল কৰিছোঁ আমাৰ এই মুখ্য কাৰ্যবাহী সদস্য তেখেতৰ এই ডাইনামিক নেতৃত্ব মই ক'বই লাগিব। কাৰণ বিগত দিনত 2005 পৰা 2020লৈকে যে বিটিচিৰ গভৰ্ণমেণ্ট আছিলে, সেই গভৰ্ণমেণ্টৰ যি কেইগৰাকী আছিলে, সেই সকলক আমাৰ প্ৰাক্তন কাৰ্যবাহী মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এনেকুৱা কপাৰেট বা গাইডেন্স দিয়া নাছিলে। তো মোৰ প্ৰতি ক্ষেত্ৰত, প্ৰতি কামত বা প্ৰতি পদক্ষেপত মোৰ ছাৰে গাইডেন্স দিয়ে, কপাৰেশ্যন কৰে, ভাল এডভাইচ দিয়ে। আৰু মোৰ ডিপাৰ্টমেণ্টটো খালি মোৰ ডিপাৰ্টমেণ্ট নহয়, ছাৰৰ নিজৰ ডিপাৰ্টমেণ্ট বুলি ছাৰে সদায় মোক গাইডেন্স দিছে। আজি ছাৰৰ এই নেতৃত্ব নাথাকিলে আজি হয়তো এম্বুলেন্সবিলাক আমি দিব নোৱাৰিলেহেঁতেন। আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী পি গৌতমাৰী ডাঙৰীয়াও যদি আমাক সহায় নকৰিলেহেঁতেন, নোৱাৰিলেহেঁতেন। নামটো হয় ন' ডাউট হেল্থ ডিপাৰ্টমেণ্টে কৰিছে, হেল্থ হিচাপে মোৰ নামটো আহে। কিন্তু যদি সঁচাকৈ কথা ক'বলৈ যাওঁ, তেনেহ'লে এই ক্ৰেডিটটো দিব লাগিব আমাৰ মুখ্য কাৰ্যবাহী অৰুণ কুমাৰ সিং। কাৰণ আপোনালোকে ভালদৰে গম পায়, অসমত এতিয়াও বাজেট হোৱা নাই, আমাৰ বিটিআৰত বাজেট হৈছে। বিটিচিত কোনো ফাণ্ড নাই, টকা পইচা নাই, একো কাম কৰিবলগীয়া আমাৰ তাত পুঁজি নাই। তথাপিও আমাৰ চিফ ছাৰৰ যিটো স্পেচিয়েল ফাণ্ড থাকে, যিটো ৰেভিনিউ কালেকশ্যন থাকে বিটিআৰৰ, এই বিটিআৰৰ ৰেভিনিউ কালেকশ্যন পৰা এই COVID-19 সময়ত যাতে আমি পেচেণ্টসকলক বা ৰাইজক আমি সুবিধা দিব পাৰোঁ, সেইকাৰণে তেখেত ৰেভিনিউ কালেকশ্যনৰ পৰা, ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা তেখেত টকা মোক ৰিলিজ কৰি দিয়ে আমাৰ এম্বুলেন্স কিনিবৰ কাৰণে সক্ষম কৰি দিছে। তো সেইকাৰণে চিফ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই হেল্থ হিচাপে ক'ব বিচাৰিছোঁ যে এইটো আমাৰ নতুন পদক্ষেপ বা এইটোই ফাৰ্ষ্ট পদক্ষেপ বা এইটো লাষ্ট পদক্ষেপ নহয়। আমি অহা দিনত বিটিআৰৰ স্বাস্থ্য বিভাগটো উন্নয়ন কৰি লৈ যোৱাৰ কাৰণে বহুত চিন্তা চৰ্চা কৰি আছোঁ আৰু বহুত আমি পলিচি বনাই আছোঁ। বিগত 15টা বছৰ এই স্বাস্থ্য বিভাগত মানুহে যিবিলাক বস্তু দেখিব পৰা নাই বা যিবিলাক সেৱা পোৱা নাই, অহা 5টা বছৰ বা 10টা বছৰৰ ভিতৰত বিটিআৰ অঞ্চলত স্বাস্থ্য বিভাগটো এক নতুন ৰূপ ল'ব বুলি মই ভাবিছোঁ বা আশা ৰাখিছোঁ। তো সেইকাৰণে সকলো ৰাইজ বা কৰ্মচাৰী বা আমাৰ সাংবাদিক বন্ধুসকলক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি 15টা এম্বুলেন্স আমি উদ্বোধন মুকলি কৰি দি আছোঁ বিটিআৰ বাকী ৰাইজৰ কাৰণে। অহা দিনত আমি আৰু এম্বুলেন্স প্ৰকিউৰ কৰিম, লগতে আৰু বহুত কিবা কিবি আমি প্ৰকিউৰ কৰি থাকিম, যাতে স্বাস্থ্য বিভাগটো আৰু অহা দিনত আগবাঢ়ি যায় আৰু এটা ভাল নতুন ৰূপ লয়। আমাৰ CM ছাৰ এনেকুৱা প্ৰকল্প হাতত লৈছে, অহা 5-10 বছৰৰ ভিতৰত বিটিআৰ এক নতুন ৰূপ ল'ব। এইটো খালি স্বাস্থ্য বিভাগৰ ফালে নহয়, 40খন ডিপাৰ্টমেণ্ট আমাৰ বিটিআৰ হাতত আছে, বিটিআৰ গভৰ্ণমেণ্টৰ হাতত। 40টা ডিপাৰ্টমেণ্টতে আমাৰ চিফ ছাৰ দিন ৰাতি কাম কৰি আছে। দিল্লী বিভিন্ন অফিচাৰৰ লগত ইতিমধ্যে লগ লাগি পেলাই, আমাৰ গুৱাহাটীৰ বিভিন্ন অফিচাৰ মন্ত্ৰীসকলৰ লগত লগ লাগি পেলাই দিন ৰাতি কাম কৰি বিটিআৰখন নতুন ৰূপত বা বিটিআৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে বহুত চিন্তা চৰ্চা তেখেতে কৰি আছে আৰু দিন ৰাতি কাম কৰি আছে। আৰু এদিনৰ পিছত এদিন আমাৰ বিটিআৰ অঞ্চলত হয়তো ৰাজ্যিক মন্ত্ৰী হওক বা কেন্দ্ৰীয় মন্ত্ৰী হওক আমাৰ ইয়াতে ভিজিট কৰি আছে। বিগত দিনত আমি এনেকৈ দেখিবলৈ পোৱা নাই যে এনেকুৱা কেন্দ্ৰীয় মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰী আমাৰ বিটিআৰত আহি মিটিং কৰে বা বুজ লয় বা কেনেকুৱা উন্নয়ন কৰা যায়, এনেকুৱা কোনো মন্ত্ৰী আজিলৈকে অহা নাছিলে। কিন্তু আমাৰ চৰকাৰ হোৱাৰ পিছত আপোনালোকে চাওক, এসপ্তাহ মূৰে মূৰে হয়তো কেন্দ্ৰীয় মন্ত্ৰী নহ'লে ৰাজ্যিক মন্ত্ৰী আমাৰ বিটিআৰ অঞ্চলত আহি আছে উন্নয়নৰ কাৰণে। আজি পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ ৱাটাৰ ৰিচোৰ্চ বিভাগৰ মন্ত্ৰী, তেখেত আজি আহি আছে। তো তেখেতৰ লগত আমাৰ চিফ ছাৰৰ এটা গুৰুত্বপূৰ্ণ
মিটিং আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টলৈ। তো সেইকাৰণে চিফ ছাৰক মই ধন্যবাদ জনাওঁ যে তেখেতৰ নেতৃত্বত আমি যাতে পিটিআৰ অঞ্চলখন বা পিটিআৰখন আমি নতুন ৰূপে নতুনভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমি ভালকৈ কাম কৰি থাকিব পাৰোঁ। তো সৰ্বশেষত সকলৰ সুকামনা আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। আমাৰ উপস্থিত হৈছে চিডলি সমষ্টিৰ মাননীয় বিধায়ক জয়ন্ত বসুমতাৰী ছাৰ, মাননীয় MCLA ধনঞ্জয় বসুমতাৰী ছাৰ, তেওঁলোক দুইজনলৈ মই আমাৰ সভাত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ কাৰ্যসূচী অনুসৰি আছে আমাৰ মাননীয় BTC চিফ মোহন বৰুৱা ছাৰৰ ৰাইজৰ উদ্দেশ্যে ভাষণ। মই তেখেতক অনুৰোধ কৰিছোঁ তেওঁ মূল্যৱান বক্তব্য আগবঢ়ায়। চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা যি এম্বুলেন্স বিতৰণ কৰা কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যসূচীত উপস্থিত আমাৰ হেল্থ বিভাগৰ EM অৰুণ দে ডাঙৰীয়া, আমাৰ চৰকাৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস ডাঙৰীয়া, আমাৰ আৰবানৰ EM ধৰ্মনাৰায়ণ ডাঙৰীয়া, আমাৰ ইণ্ডাষ্ট্ৰিৰ EM ৰেওৰেৱা নাৰ্জী ডাঙৰীয়া, লগতে PHCৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, আজি উপস্থিত কোকৰাঝাৰ পূব সমষ্টিৰ MLA নৰেন চিস্তাৰী ডাঙৰীয়া, চিডলি সমষ্টিৰ MLA আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া প্ৰমুখে উপস্থিত আমাৰ MCLA সকল, আমাৰ চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শান্তনু গদমাৰী ডাঙৰীয়া, আমাৰ হেল্থ বিভাগৰ ছেক্ৰেটাৰীৰ লগতে জইণ্ট ডাইৰেক্টৰ আৰু DPM সকল, মই প্ৰথমতে আমাৰ স্বাস্থ্য বিভাগক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বহুত ডাঙৰ এটা পদক্ষেপ ল'লে। আমি চৰকাৰ গঠন কৰাৰ পিছত বিভিন্ন হস্পিটাললৈ গৈছিলোঁ, PHC CHDবোৰলৈ গৈছিলোঁ আৰু তাত আমাক জনাইছিলে যে তেখেতসকলৰ হস্পিটালত ডক্টৰ নাই, তেখেতসকলৰ হস্পিটালত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু তেখেতসকলৰ যিটো হস্পিটাল আছে সেই হস্পিটালৰ পৰা আমাৰ পেচেণ্টসকলক ভাল চিকিৎসাৰ কাৰণে মেডিকেল কলেজ বা বিভিন্ন ভাল আমাৰ শিক্ষা স্বাস্থ্য বিভাগৰ যিকোনো হস্পিটালক নিবলৈ তেখেতসকলৰ এম্বুলেন্স নাই। এই কথাটো লৈ পেলাই আমি চিন্তা কৰি আছিলোঁ কি কেনেকৈ এই কামটো কৰিব পৰা যায়। আমাৰ আপোনালোকে জানে BTCত আমাৰ ফাণ্ড তেনেকুৱাই কম, যে বহুত ফাণ্ড BTCত নাই। অসমত যদি এনুৱেল বাজেটটো 40,000 কোটি টকা হয়, আমাৰ মাত্ৰ 500, 600, 700 কোটি টকা হয় আৰু ইয়াৰ ভিতৰতে 40টা ডিপাৰ্টমেণ্ট আমাৰ চাব লগা হয়। তো ইয়াৰ মাজতে আমি কেইটামান ডিপাৰ্টমেণ্ট বাছনি কৰি লৈছোঁ যিটো নেকি মানৱ সম্পদ উন্নয়নৰ কাৰণে অতি জৰুৰী হয় আৰু সেইটোকে নজৰ ৰাখি আমি ঠিক কৰিলোঁ কি এতিয়া আমি প্ৰথমতে
আমাৰ যিটো স্বাস্থ্য বিভাগ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি স্বাস্থ্য বিভাগটো সকলো দিশৰ পৰা আমি সক্ষম আৰু শক্তিশালী কৰিব লাগিব, যাতে আমাৰ অঞ্চলৰ বিভিন্ন ৰোগীবিলাকে সৰু সৰু বেমাৰৰ কাৰণে বাহিৰত যায় হাজাৰ হাজাৰ টকা খৰচ কৰিব লগা নহয়। এই কথাটো উদ্দেশ্যটো লক্ষ্য ৰাখি আমাৰ কেইবালানি মিটিং হৈ গ'ল, কেইবালানি আলোচনা হৈ গ'ল, আৰু সেই আলোচনাবিলাকত আমি আলোচনা কৰি আছোঁ যে আমাৰ প্ৰত্যেকটো চাব ডিভিজনত ICU থকা হস্পিটেল এটা হ'ব লাগিব, আৰু বিভিন্ন ৰোগৰ আইৰ কাৰণে স্পেচিয়েল ডক্টৰ থাকিব লাগিব। ইয়াৰ লগতে আমাৰ ডেণ্টিষ্ট থাকিব লাগিব, চাইল্ড স্পেচিয়েলিষ্ট থাকিব লাগিব। সকলো ৰোগীৰ কাৰণে এটা এটা জিলাত কমচে কম এজন দুজন কৰি হ'লেও স্পেচিয়েল ডক্টৰ থাকিব লাগিব। এই কথাবিলাক আমি নজৰ ৰাখি কাম কৰি আছোঁ, আৰু ইয়াৰ লগতে আমাৰ অঞ্চলৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো ঠিক কৰাৰ কাৰণে ইতিমধ্যে আমি বিভিন্ন আঁচনি, কেন্দ্ৰীয় আঁচনি, আমাৰ ৰাজ্যিক আঁচনি, ইয়াৰ লগতে কিছুমান ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিবিলাক আঁচনিবিলাক তেখেতসকলে প্ৰভাইড কৰে বিভিন্ন NGOৰ দ্বাৰা, বিভিন্ন ফাণ্ডিং এজেঞ্চিৰ দ্বাৰা, সেই আঁচনিবিলাকো লোৱাৰ কাৰণে আমি কিছুমান চিন্তা কৰি থকা হৈছে। আৰু এতিয়া আমাৰ BTC চৰকাৰখন সকলো দিশৰ পৰা আমি ৰাইজৰ উন্নয়নৰ কাৰণে চিন্তা কৰি সকলো দিশতে কাম কৰিবলৈ লৈছোঁ। এগ্ৰিকালচাৰ ছেক্টৰৰ এটা জাগৰণ অনাৰ কাৰণে আমি প্ৰত্যেকটা VCDCতে ফাৰ্ম মেচিনাৰী বেংক ইতিমধ্যে ঘোষণা কৰিছোঁ, আৰু 420টা VCDCত ফাৰ্ম মেচিনাৰী বেংক অনাৰ কাৰণে ইতিমধ্যে যোগাযোগ কৰা হৈছে। আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত, হৰ্টিকালচাৰ ছেক্টৰত, এনিমেল হাজবেণ্ডাৰী ছেক্টৰত, ফিচাৰী ছেক্টৰত, হেণ্ডলুম ছেক্টৰত কিছুমান স্পেচিয়েল কাম কৰি অহা 2-3 বছৰৰ ভিতৰতে আমাৰ অঞ্চলৰ যিকি নহওক মানে অৰ্থনৈতিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কিছুমান আঁচনি তৈয়াৰ কৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ ইয়াত আজিও জলসম্পদ মন্ত্ৰী আহিব, কেইদিনমান আগতে আমাৰ ফুড প্ৰচেছিং মিনিষ্টাৰ আহি গ'ল, ইয়াৰ আগতে হেল্থ এডুকেশ্যন মিনিষ্টাৰ আহি গ'ল, আৰু আহি থকা দিনতো বহুখিনি কেন্দ্ৰীয় মন্ত্ৰী আমালৈ আহিব, আৰু বহুতখিনি আঁচনি আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আমাৰ উদ্দেশ্য ৰাজনীতি নহয়, আমাৰ উদ্দেশ্য জনগণৰ উন্নয়ন। সকলো জাতি জনগোষ্ঠী নিৰাপত্তা পাব লাগিব, উন্নয়ন পাব লাগিব। যোৱা 17 বছৰত যি চৰকাৰ আছিলে সেইসকলে ছিষ্টেমবিলাক সম্পূৰ্ণ দিশৰ পৰাই নষ্ট কৰি থৈ যোৱাত আজি আমি ছিষ্টেমটো ঠিক কৰাত, আমাৰ উন্নয়নমূলক কাম কাজ কৰাত আমাৰ বহুত পিছ পৰি থাকিব লগা হৈছে। আৰু সেইকাৰণে গোটেই ছিষ্টেমটো ঠিক কৰাৰ কাৰণে আজি আমাৰ মাজত এজন দক্ষ IAS অফিচাৰ, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হিচাপে আমি শান্তনু গটমাৰী ডাঙৰীয়াক ইয়াত মানে আমন্ত্ৰণ কৰি আনিছোঁ, যিয়ে নেকি নেশ্যনেল লেভেলত কাম কৰিছে, ইণ্টাৰনেশ্যনেল লেভেলত কাম কৰিছে, আৰু তেখেতৰ যথেষ্ট এক্সপিৰিয়েঞ্চ আছে আৰু এক্সপাৰ্টিছ আছে। সেইটো লৈ পেলাই আমি এটা টীম গঠন কৰিছোঁ, য'ত নেকি এই টীমে আমাৰ বড়োলেণ্ড অঞ্চলৰ 32 লাখ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে তৈয়াৰ কৰা হৈছে। গতিকে এই সময়তো কোভিড মহামাৰীৰ সময়, আপোনালোকে সকলোৱে জানে কোভিড মহামাৰীৰ সময়ত আমাৰ NHMৰ পৰা লৈ পেলাই ডক্টৰসকল, হেল্থ ৱাৰ্কাৰসকল, আমাৰ হেল্থ ডিপাৰ্টমেণ্ট যথেষ্ট কষ্ট কৰিছে, আৰু আমি অসম চৰকাৰৰ গাইডলাইন মতে, প্ৰট'কল মতে সকলো কাম কাজ আমি কৰি আমাৰ ডিষ্ট্ৰিক্টবোৰত যথেষ্ট ইম্প্ৰুভমেণ্ট পাবলৈ সক্ষম হৈছোঁ। আমাৰ এই জিলাকেইখন দুৰ্নীতিত পুত গৈ আছিলে, এই দুৰ্নীতিমুক্ত কৰাৰ কাৰণে, ভাল প্ৰশাসন গঢ়ি তোলাৰ কাৰণে 4টা জিলাত 4জন IAS অফিচাৰ লৈ অহা হৈছে, আৰু 4জন ইয়ং IAS অফিচাৰ দিনে নিশা ৰাইজৰ কাৰণে কাম কৰি আছে। আৰু তেখেতসকলক আমি এডমিনিষ্ট্ৰেশ্যনটো ঠিক কৰি পেলাই আমাৰ তাত অহা বিভিন্ন আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ কৰাৰ কাৰণে এই 4জন IAS অফিচাৰ DC-সকলক আমি কামত ইতিমধ্যে লগাইছোঁ, আৰু তেখেতসকলে ইতিমধ্যে বিভিন্ন ঠিকনাত কাম কাজ কৰা আৰম্ভ কৰিছে। আপোনালোকে জানে এটা চৰকাৰ আছিলে, দাবী ভয় ভীত দেখাই দুৰ্নীতি ভ্ৰষ্টাচাৰ লৈ পেলাই চৰকাৰ চলাইছিলে, আৰু আমি আজি চৰকাৰ চলাব বিচাৰিছোঁ সম্পূৰ্ণ গণতান্ত্ৰিক অহিংসা নীতিৰে আৰু ৰাইজৰ সৰ্বাংগীন উন্নয়নটো উদ্দেশ্য ৰাখি। আমাৰ শিক্ষা বিভাগত ইতিমধ্যে দেখিবলৈ পাইছে বহুতখিনি স্কুল 15 বছৰ, 20 বছৰ, 25 বছৰ আগত নিৰ্মাণ কৰা, বহুতখিনি স্কুল আছে টিং পাতবিলাক ফুটি গ'ল, বহুতখিনি স্কুল আছে তাত ল'ৰা ছোৱালী বহি পেলাই ক্লাছ কৰিব পৰা পৰিৱেশ নাই। আমি হিচাপ কৰিলোঁ প্ৰায় 11,000 আমাক ক্লাছৰুম লাগে, কিন্তু আমাৰ টকাৰ কোনো অভাৱ, আমাৰ তাত ফাণ্ড নাই।
এইকাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়া আহাতে সেইদিনা আমি অনুৰোধ কৰিলোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু এইবাৰ RIDF-ত আমাক প্ৰায় 70 কোটি টকা মানে তেখেতসকলে হেল্থ এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ইতিমধ্যে দিয়াৰ কাৰণে ঠিক কৰিছে। আৰু এই বছৰত আমি যথেষ্ট শিক্ষা অনুষ্ঠান আমি মেৰামতি কৰিব পাৰিম, নতুনকৈ সজাব পাৰিম আৰু বহুখিনি কাম কৰিব পাৰিম। তো সেইকাৰণে আমি আশা ৰাখিছোঁ যে বড়োলেণ্ড অঞ্চলত আজি আমি এটা পৰিৱৰ্তন আনিব পাৰিম। মই আজি ইয়াত বিশেষকৈ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ বিষয়াসকল, আমাৰ কৰ্মচাৰীসকল আছে হিচাপে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ ইয়াত যথেষ্ট সমস্যা আছে, ডক্টৰ শ্বৰ্টেজ আছে, নাৰ্ছ শ্বৰ্টেজ আছে, বিভিন্ন আমাৰ সমস্যা আছে। তথাপিতো আপোনালোক আমি সকলোৱে মিলি আমাৰ মা দেউতা দাদা ভাই যি অঞ্চলত বসবাস কৰে সেই সকলৰ স্বাস্থ্যৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে একেলগে আগবাঢ়ি যাব লাগিব। আৰু তেখেতসকলৰ সমস্যা সমাধান কৰিব পাৰিলেহে আমিও শান্তি পাম। কাৰণ এই দেশত আমাৰ সকলো নাগৰিকৰ জীৱন যিটো এইটো বহুত মূল্য আছে আৰু সেই জীৱনৰ মূল্যটো দিবৰ কাৰণে সকলোৰে শৰীৰটো স্বাস্থ্যটো ভালকৈ ৰাখিব লাগিব। এইকাৰণে আপোনালোকৰ বহুত সমস্যা আছে, আমাৰ ANM GNM নাৰ্ছ বাইদেউ সকলৰ সমস্যা আছে, এইবিলাক সমাধান কৰাৰ কাৰণে অসম চৰকাৰৰ লগত আমি আলোচনা কৰি আছোঁ। সেই সমস্যাবিলাক এটা সময়ত সমাধান হ'ব আমি আশা কৰিছোঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ভাৰতখন নতুন ৰূপত যেনেকৈ সজাব বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন যেনেকৈ ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিব তেখেতসকলে দিনে নিশা কাম কৰি আছে। আমিও আশা কৰিছোঁ আপোনালোক আমি চবে মিলি এই বড়োলেণ্ড অঞ্চলৰ 4খন জিলা যিখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰি আমি আগবাঢ়ি লৈ যাব পাৰিম। মই বেছি দীঘলীয়া নকওঁ, আপোনালোকক সকলো ধন্যবাদ জনাইছোঁ। আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলকো যোৱা সময়ত যেনেকৈ ভাল চিনচিয়াৰলি কাম কৰিছে ধন্যবাদ জনাইছোঁ আৰু আহ্বান কৰিছোঁ আহি থকা দিনতো যাতে তেনেকুৱাই কাম কৰে। দুখীয়া গৰীব মানুহবিলাকে হস্পিটেলত আহিলে তেখেতসকলক হস্পিটেলৰ পৰা ফিৰাই পঠাব নালাগে। আমাৰ DPM সকল আছে তেখেতসকলকো মই আহ্বান কৰিছোঁ অলপ হস্পিটেলবিলাক চোৱা চিতা কৰক। বহুত সময়ত কি হয়, প্ৰেছাৰত থাকে আমাৰ ডক্টৰসকল, হস্পিটেলত বহুত পেচেণ্ট আহে কিন্তু ডক্টৰ এজন মাত্ৰ, তাত কিছুমান খেলিমেলি হৈ যায়, ব্যৱহাৰ পাতি কিছুমান ভাল নাথাকে, তাত বহুতখিনি খেলিমেলি হৈ যায়। সেইবিলাক অলপ চোৱা চিতা কৰিব লাগিব আৰু সেইকাৰণে আমাৰ চাব লাগে, চেষ্টা কৰিব লাগে কি আমাৰ অঞ্চলৰ বেমাৰ যিকোনো বেমাৰ হস্পিটেলত আহিলে তেখেতসকলে যাতে ফিৰি যাব লগা নহয় আৰু কাকবা যদি ৰেফাৰ কৰে সঠিক জেগাত যাতে ৰেফাৰ কৰে। বহুত সময়ত কি হয় কি আমি গভৰ্ণমেণ্ট হস্পিটেলত ৰেফাৰ নকৰি প্ৰাইভেট হস্পিটেলত ৰেফাৰ কৰোঁ আৰু বহুত লাখ লাখ টকা দিব লগা হয়। মই ছাত্ৰ সংগঠনত থকা সময়ত এইবিলাক সমস্যা অবজাৰ্ভ কৰিছিলোঁ, কিন্তু পলিটিক্সত অহাৰ পিছত এতিয়া এই সমস্যাবিলাক উপলব্ধি কৰিছোঁ। আমাৰ তাত বহুত হাজাৰ হাজাৰ বেমাৰী আমাৰ ওচৰলৈ আহে, সেই বেমাৰবিলাক বহুত ডাঙৰো নহয়, কিছুমান বেমাৰ সৰু বেমাৰ হয়, কিন্তু সেই বেমাৰটোকে আমাৰ ওচৰত মানে আমাৰ যেনেকৈ লাগে তেনেকৈ ট্ৰিটমেণ্টবিলাক নোপোৱাৰ কাৰণে তেখেতসকলে দূৰত যাব লগা হয়। আৰু ইয়াৰ লগে লগে ডাইনী হত্যা বিভিন্ন সমস্যাবিলাক আছে। আজি শিক্ষাৰ মানে ফেইলাৰৰ কাৰণে, হেল্থ আমাৰ যিটো এক্টিভিটি ফেইলাৰৰ কাৰণে আজিও আমাৰ ইয়াত ছুপাৰষ্টিশ্যন ডাইনী হত্যাৰ নিচিনা হৈ আছে। সেইবিলাক আমি ইৰাডিকেট কৰিব লাগিব, সমাধান কৰিব লাগিব। আৰু ইতিমধ্যে আমি 2টা পদক্ষেপ অলৰেডি লৈছোঁ। আমাৰ যিবিলাক ইয়াত ট্ৰিটমেণ্ট কৰিব নোৱাৰা বেমাৰবিলাক আমি কনচেশ্যন মানে ছাবচিডি কনচেশ্যনত আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। ইয়াৰ কাৰণে আমি চেন্নাইৰ এটা হস্পিটেলৰ লগত ইতিমধ্যে আমাৰ আলোচনা বহুত আগবাঢ়ি গৈছে। কেঞ্চাৰৰ পৰা আদি কৰি বিভিন্ন বেমাৰ যিটো নেকি আমাৰ ইয়াতে ভাল কৰিব নোৱাৰোঁ, সেইটো আমি চেন্নাইত মানে একদম কম পইচাত আৰু কিছুমান বেমাৰ ফ্ৰী ট্ৰিটমেণ্ট কৰাৰ কাৰণে চেন্নাইৰ এটা হস্পিটেলৰ লগত আমি আলোচনা চলি আছোঁ। আৰু সেই হস্পিটেলৰ অধিকাৰীবিলাক অহাকালি আমাৰ বড়োলেণ্ডলৈ আহিব, আমাৰ লগত আলোচনা কৰিব। দিল্লীত এখন ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেলে মোক অফাৰ দিছে, তেখেতসকলেও কৈছে যে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন বেমাৰীসকলক ইয়াৰ পৰা বহুত হাজাৰ হাজাৰ বেমাৰী দিল্লীলৈ যায়, চেন্নাইলৈ যায়, তেখেতসকলক একদম মিনিমাম ৰেটত ট্ৰিটমেণ্ট কৰাৰ কথা কৈছে। ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ লগত তেখেতসকলে MOU চাইন কৰিব। তেখেতসকলৰ বেলেগ বেলেগ কামো ইয়াতে চলিব। আমি আমাৰ অঞ্চলত এতিয়া ফাৰ্মাচিউটিকেল কিছুমান ইণ্ডাষ্ট্ৰী আনিব বিচাৰিছোঁ। ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'বলৈ গৈ আছে। আমি মূলতঃ আমাৰ যিখিনি হেল্থ সমস্যা আছে অনাগত 5 বছৰত মেক্সিমাম সমস্যা সমাধান কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। মই দীঘলীয়া বক্তব্য নাৰাখোঁ। আজি শুভ দিনত আমাৰ যিসকল EM MCLA MLA সকলো আহি উপস্থিত হৈছে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিখিনি এম্বুলেঞ্চ আজি ইয়াত বিতৰণ কৰা হ'ব
এই এম্বুলেন্সৰ ড্ৰাইভাৰসকলক এবাৰ ট্ৰেইনিং দিয়াৰ কাৰণে মই আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। তেখেতসকলক দুটা ট্ৰেইনিং দিব লাগে, এটা গাড়ী চলোৱা আৰু এটা হ'ল অলপ মানে মটিভেশ্যনৰ ট্ৰেইনিং দিব লাগে, যাতে ব্যৱহাৰ পাতি ভাল কৰে। বৰ্তমান সময়ত সবচে ডাঙৰ কথাটো হ'ল মানুহৰ ব্যৱহাৰ। বহুত জাগাত মানুহে ভাল ব্যৱহাৰ নাপায়। বেংকত গ'লে ভাল ব্যৱহাৰ নাপায়, ৰেল ষ্টেচনত গ'লে ভাল ব্যৱহাৰ নাপায়, হস্পিটেলত গ'লে ভাল ব্যৱহাৰ নাপায়। মানৱ সভ্যতা বহুত আগবাঢ়ি গৈছে। যিখিনি সময়ত আমাৰ অনেষ্টিটো সবচে ওপৰত ৰাখিব লাগে। তেখেতে যাতে পৰাপক্ষত মানুহক ইগন'ৰ নকৰে। কোনোবা সময়ত ইচ্ছা নাই, তেখেতে মানে পেচেণ্ট আছে বুলি কৈ পেলাই গাড়ীটো নচলাব বা বহুত পইচা চাৰ্জ কৰিব কেতিয়াবা। মানে তেখেতে পেচেণ্ট আছে বুলি ঠগাই দিয়ে আৰু পইচা লৈ পেলাই বেলেগকৈ মানে গাড়ীটো চলায়। সেইকাৰণে যিখিনি ড্ৰাইভাৰক চলাব দিয়া হ'ব ট্ৰেইনিং কৰিব লাগে। এই মাত্ৰ নহয়, বাকী এম্বুলেন্স চলাই থকা ড্ৰাইভাৰসকলকো আমি ট্ৰেইনিং কৰিব লাগে। আৰু পূৰা হেল্থ ডিপাৰ্টমেণ্টত কোনে মানুহটো এক্টিভ, কোনে ইনএক্টিভ, আমাৰ কি হৈ আছে, টপ টু বটম সেইটো আমি চাই পেলাই এটা ৰিফৰ্ম কৰিব লাগে। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ আজি সভাৰ কাৰ্যসূচী আছে। আমাৰ আজি আমাৰ মুখ্য অতিথি মাননীয় BTR-ৰ CM ওচৰৰ জৰিয়তে আমি এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰিম। চিন্তা কৰিবলৈ মই মঞ্চৰ কেমেরাটা হে Creo que pedí. পশ্চিমফালে মুখ হলে ভাল হ'ব নেকি? পশ্চিমফালে মুখ পশ্চিমফালে আমি নহয় পিছত ফটো সেশন ল'ম। ফটো সেশন ল'ম। কি দেখা ওই ওই ভাই ওই হারি তুই আগে তো কেন যাবি অনিল বান কেমন পিছ রিক্সা না পিছি গেছে কেমেরা উপরে উঠা ये में
দিয়ে ন ইমান দূৰত কি যোৱা পিছা এই গোপাল মাথা মাথা নিচে ৰ'ব মা যাখো এসে জায়গা দে ৰূপমল ফাসক বনে যাবা খাবা পিছফালে হ'ব লাগছিল বেছি আগত গৈছে হোৱা নাই যে হোৱা নাই ছাৰ বেছি আগত গৈছে প্ৰথমবাৰৰ কাৰণে বড়োলেণ্ড চৰকাৰে 15খনকৈ এম্বুলেন্স আমাৰ 4খন জিলাৰ বিভিন্ন হস্পিটেলৰ কাৰণে আজি ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম ৰখা হৈছে। ইয়াৰ আগত NHM বিভিন্ন ইণ্ডিভিজুৱেলে এম্বুলেন্সবিলাক দি আছিলে, কিন্তু আমি চৰকাৰ গঠন কৰাৰ পিছত আমাৰ অঞ্চলৰ বিভিন্ন হেল্থ সমস্যাবিলাক আমি উপলব্ধি কৰিছোঁ। কিছুমান হস্পিটেলত ঘৰ নাই, বিল্ডিং নাই, কিছুমান হস্পিটেলত ডক্টৰ নাই, বিভিন্ন সমস্যাত আমাৰ হস্পিটেলবিলাক আছে। আৰু ইয়াৰ লগতে কিছুমান ৰিমোট এৰিয়াৰ হস্পিটেলবিলাকত এজন দুজন ডক্টৰ আছে, কিন্তু বহুতখিনি চিকিৎসাৰ ব্যৱস্থা নাই, যাৰ কাৰণে এম্বুলেন্সে নেদি সেই অঞ্চলৰ পেচেণ্টছবিলাকক ভাল চিকিৎসাৰ কাৰণে ভাল হস্পিটেললৈ নিব লগা হয়। কিন্তু এম্বুলেন্সৰ অভাৱত সেই অঞ্চলৰ পেচেণ্টসকলে বিভিন্ন জিয়াটো ভুগিব লগা হৈছে। আৰু এই কথা উপলব্ধি কৰি আমাৰ বড়োলেণ্ড চৰকাৰৰ হেল্থ বিভাগে আজি 15খনকৈ এম্বুলেন্স ডিষ্ট্ৰিবিউশ্যন কৰিছে। মই আমাৰ হেল্থ বিভাগক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই 15খন এম্বুলেন্স আমাৰ বিভিন্ন হস্পিটেলত দিনে নিশা আমাৰ ছাৰ্ভিচ দিব আৰু আমাৰ পেচেণ্টসকলক সকলো দিশৰ পৰা সহায় কৰিব। মই ইতিমধ্যে হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ ছেক্ৰেটাৰীক কৈছোঁ যে যিকেইজন ইয়াত ড্ৰাইভাৰ হিচাপে কাম কৰিব তেখেতসকলক ভাল ট্ৰেইনিং দিব লাগে, ভাল মটিভেশ্যনেল ক্লাছ দিব লাগে, যাতে পেচেণ্টসকলৰ লগত কোনো দুৰ্ব্যৱহাৰ নকৰে, কোনো মানুহৰ লগত দুৰ্ব্যৱহাৰ নকৰে আৰু পৰাপক্ষত তেখেতসকলে ৰাইজক যাতে ছাৰ্ভিচ দিয়ে, ৰাইজক যাতে ইগন'ৰ নকৰে, ইয়াৰ কাৰণে ট্ৰেইনিং দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আজি বড়োলেণ্ডত আমি সকলো বিভাগতে নতুন এটা জাগৰণ আনিব বিচাৰিছোঁ। এগ্ৰিকালচাৰ বিভাগটো আমি যোৱাবাৰ আগৰ সময়ত যদি 10% হৈছে, এতিয়া আমি 70%লৈ কাম আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এডুকেশ্যনত যদি আগতে 5% হৈছে, এতিয়া 95%লৈ আমি কাম আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ এমপ্লয়মেণ্ট সকলো কাম কাজ ঠিকমতে কৰাৰ কাৰণে ইতিমধ্যে আমাৰ আঁচনি তৈয়াৰ কৰা হৈছে। কেন্দ্ৰীয়ৰ পৰা বহুত মন্ত্ৰী আহিছে, তেখেতসকলে আমাক কথা দিছে কি আমাৰ যিবিলাক প্ৰব্লেমবিলাক সমাধান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশে আমাৰ খবৰ লৈ আছে, আমাৰ কাম কাজবিলাক কেনেকৈ চলিছে, আমাৰ চৰকাৰখন কেনেকৈ চলিছে, বিভিন্ন আজি ক'ভিডৰ পৰা আদি কৰি বিভিন্ন সমস্যা কেনেকৈ চলি আছে, দিনে নিশা আমাক খবৰ লৈ আছে। আৰু আমি আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অসমৰ অইন জিলাবিলাক যেনেকৈ আগবাঢ়ি যাব, আমাৰ বড়োলেণ্ডৰ 4খন জিলাও সকলো বিভাগতে আগবাঢ়ি যাব পাৰিম বুলি আমি আশা কৰিছোঁ। গতিকে আজি শুভ দিনত বিশেষকৈ আজি আমাৰ 15খনকৈ এম্বুলেন্স আজি আমাৰ পেচেণ্টসকলৰ উদ্দেশ্যে আজি ডিষ্ট্ৰিবিউশ্যন
ইনগ্ৰেশ্যন কৰা প্ৰগ্ৰামত মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমাৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ টনকিয়াল কৰাৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰক সহায় লাগিব আৰু আমি সকলো চেষ্টা কৰিব বিচাৰিছোঁ যাতে কোনো পেচেণ্টে নিজৰ ওচৰৰ হস্পিটেলটো এৰি পেলাই দূৰত যাব লগা নহয় সৰু সুৰা বেমাৰ হ'লে নিজৰ সাব ডিভিজন নিজৰ ডিষ্ট্ৰিক্টতে যাতে ট্ৰিটমেণ্ট হ'ব পাৰে ইয়াৰ কাৰণে অহা 2 বছৰৰ ভিতৰত প্ৰত্যেকটো সাব ডিভিজনত এখনকৈ হস্পিটেল য'ত ICU থাকে তেনেকুৱা হস্পিটেল আমি গঢ়ি তুলিব বিচাৰিছোঁ আৰু ইয়াত আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি কাম কৰিব লাগে আমি কৰিবলৈ সাজু আছোঁ আজি হেল্থ আমাৰ EM অৰূপ দে ডাঙৰীয়াৰ নেতৃত্বত পুৰা সাৰ্ভে কৰা হৈছে ষ্টাডি কৰা হৈছে কোনটো হস্পিটেলত কোনটো এৰিয়াত কি সমস্যা আছে ক'ত নতুন হস্পিটেল লাগে কোনটো হস্পিটেলৰ ষ্ট্ৰেংথটো বঢ়াব লাগে এই গোটেই সাৰ্ভে কৰি ওলোৱা হৈছে আৰু সেই সাৰ্ভেৰ ওপৰত বেছ কৰি আমি বেষ্ট মানে হেল্থ ছাৰ্ভিচৰ কাৰণে এটা পলিচি তৈয়াৰ কৰিবলৈ হাতত লৈছোঁ মই গতিকে আজিৰ দিনত মই এইখিনিকে আপোনালোকৰ আগত অৱগত কৰিছোঁ আপুনি কৈছিলে চেন্নাইটো কৈছিলে ইয়াৰ পৰা চেন্নাইৰ এখন হস্পিটেল আমাক অফাৰ কৰিছে যে তেখেতসকলে কেঞ্চাৰৰ পৰা আদি কৰি বিভিন্ন বেমাৰত আমাক একদম মিনিমাম ফিছত তেখেতসকলে আমাৰ পেচেণ্টবিলাক ট্ৰিটমেণ্ট কৰিব আৰু তেখেতসকলে আমাৰ মাজলৈ আহি আছে কথা পাতিবলৈ তেখেতসকলে চেৰিটি কৰিব বুলি কৈছে বড়োলেণ্ড অঞ্চলৰ আমি তেখেতসকলক ৱেলকাম কৰিছোঁ আৰু তেখেতসকলৰ লগত MOU কৰিম দিল্লীতো এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নতুন হ'বলৈ গৈ আছে গুৰগাঁৱত তাৰ যিখিনি মানুহ আছে তাৰ ডক্টৰ আৰু তাৰ বিভাগীয় কিছুমান বিষয়াসকলে মোৰ লগত কথা পাতিছে তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলক সহায় কৰিব বিচাৰে আৰু স্পেচিয়েলি যিহেতু চেন্নাইত আমাৰ বড়োলেণ্ড অঞ্চলৰ দিল্লীত বহুত ছাত্ৰ ছাত্ৰী আছে বহুত মানুহ কাম কৰি আছে সেইকাৰণে আমাৰ অঞ্চলৰ পৰা যোৱা মানুহবিলাকক তেখেতসকলে যিমান পাৰে কম মানে খৰচত আমাৰ ট্ৰিটমেণ্টবিলাক কৰিবৰ কাৰণে আমাৰ লগত কথা চলি আছে গতিকে এই দুটা সুবিধা হয়তো আমি অহা 6 মাহক ৰাইজক দিব পাৰিম আৰু ইয়াৰ কাৰণে আমাৰ অঞ্চলত যিখিনি পাৰি কৰিম নোৱাৰাখিনি যাতে আমি আমাৰ ৰাইজক এই হেল্থ ছাৰ্ভিচেছ সুবিধাটো দিব পাৰে হেল্থ ফেচিলিটিটো দিব পাৰে সেইখিনি আমি ব্যৱস্থা কৰিবলৈ হাতত লৈছোঁ স্যার সঞ্জয় স্বর্গীয়াৰীক কি কাৰণত চৌকছ নোটিছ দিয়া হ'ল আজিতো আমি এম্বুলেন্স 15খন